আজিৰ অন্য এটি ভিডিঅ'লৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ থকা সকলৰ সুবিধাৰ্থে গণিতৰ ক্লাছসমূহ আগবঢ়াই যোৱাৰ মনস্থ কৰিছোঁ। কনচেপ্টসমূহ একেবাৰে বেছিকৰ পৰা টপিক ৱাইজত ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰিম, কিয়নো কনচেপ্ট ক্লিয়াৰ থাকিলে আপোনালোকে যিকোনো প্ৰশ্নৰে সমাধান উলিয়াব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ ছিষ্টেমৰ বিষয়ে। প্ৰথম আমি জানিম অখণ্ড সংখ্যা কি। কথাখিনি বুজাত সুবিধা হ'বৰ কাৰণে মই সংখ্যা ৰেখা এডাল আঁকি লৈছোঁ। আপোনালোকে যে শূন্যৰ এই সোঁফালে সংখ্যাবোৰ দেখিছে, এই সংখ্যাবোৰতো প্লাছত আছে হয়নে? এই প্লাছত থকা সংখ্যাবোৰ ধনাত্মক সংখ্যা। আৰু শূন্যৰ বাওঁফালে যিবোৰ সংখ্যা দেখিছে, এই সংখ্যাবোৰতো মাইনাছত আছে। এই মাইনাছত থকা সংখ্যাবোৰ হ'ব আপোনাৰ ঋণাত্মক সংখ্যা। তাৰমানে আমি কি বুজিলোঁ? সংখ্যা ৰেখাডালত থকা এই শূন্যটো, এই প্লাছত থকা সংখ্যাবোৰ আৰু এই মাইনাছত থকা সংখ্যাবোৰ, এই আটাইবোৰে হ'ব আপোনাৰ অখণ্ড সংখ্যা অৰ্থাৎ ইণ্টিজাৰ্ছ। বুজি পালে? হ'ল অখণ্ড সংখ্যাত প্লাছত থকা সংখ্যাবোৰো থাকিব, মাইনাছত থকা সংখ্যাবোৰো থাকিব আৰু শূন্যটোও থাকিব। এইবাৰ আমি বুজিম ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যাবোৰ কি। যিবিলাক সংখ্যাক 2ৰে হৰণ যাব সেইবিলাকে যুগ্ম সংখ্যা হ'ব। উদাহৰণস্বৰূপে আমি কি ল'ব পাৰোঁ? 2, 4, 6, 8 এইবিলাক যুগ্ম সংখ্যা। গতিকে যুগ্ম সংখ্যাটো একেবাৰে সহজ। এইবাৰ আমি বুজিম ইভেন ইণ্টিজাৰ্ছ অৰ্থাৎ যুগ্ম অখণ্ড সংখ্যাৰ বিষয়ে। এতিয়া চাওক, যুগ্ম সংখ্যা মানে 2ৰে হৰণ যোৱা প্লাছত থকা সংখ্যাবোৰ হয়, আৰু যুগ্ম অখণ্ড মানে 2ৰে হৰণ যোৱা প্লাছত থকা সংখ্যাবোৰতো হয়ে, তাৰোপৰি মাইনাছত থকা সংখ্যাবোৰো হ'ব। কিয়নো অখণ্ড সংখ্যা মানে কি আছিল? অখণ্ড সংখ্যা মানেতো প্লাছত থকা সংখ্যাবোৰো আছিল আৰু মাইনাছত থকা সংখ্যাবোৰো আছিল। তেনেহ'লে যুগ্ম অখণ্ড মানেও কি হ'ব? প্লাছত থকা সংখ্যাবোৰো হ'ব, মাইনাছত থকা সংখ্যাবোৰো হ'ব, কেৱল যুগ্ম হ'ব লাগিব অৰ্থাৎ 2ৰে হৰণ যোৱা হ'ব লাগিব। হৈছে ক্লিয়াৰ? তেনেহ'লে আমি উদাহৰণস্বৰূপে কি ল'ব পাৰোঁ? 2, 4, 6, 8 এইবিলাকতো ল'ব পাৰোঁৱে, তাৰোপৰি -2, -4, -6, -8 এইবিলাকো ল'ব পাৰোঁ। প্লাছত থকাবিলাকো হ'ব, মাইনাছত থকাবিলাকো হ'ব। অখণ্ডততো গোটেইবিলাকে হয়, কেৱল আমাক ইয়াতে যুগ্মবোৰ লিখিব দিছে। হৈছে ক্লিয়াৰ? কিন্তু কেৱল যুগ্ম বুলি ক'লে কিন্তু অকল 2ৰে হৰণ যোৱা প্লাছত থকাবিলাকে লিখিব লাগিব। আৰু যুগ্ম অখণ্ড শব্দটো থাকিলে অখণ্ড থকাৰ লগে লগে আপুনি মাইনাছত থকাবিলাকো লিখিব পাৰিব, কেৱল যুগ্ম হ'ব লাগিব অৰ্থাৎ 2ৰে হৰণ যোৱা হ'ব লাগিব। পাৰ্থক্যটো বুজি পাইছে? যুগ্ম সংখ্যা আৰু যুগ্ম অখণ্ডৰ মাজত যিটো পাৰ্থক্য আছে সেইটোতো আপোনালোকে বুজিয়ে পালে। এইবাৰ চাম অযুগ্ম সংখ্যা কি। যুগ্ম সংখ্যা মানে যদি 2ৰে হৰণ যোৱাবোৰ আছিল, অযুগ্ম সংখ্যা মানে কি হ'ব? 2ৰে হৰণ নোযোৱাবোৰ হ'ব। কি হ'ব? 1, 3, 5, 7 এইবোৰতো অযুগ্ম সংখ্যা। এইবিলাকক কিহেৰে হৰণ নাযায়? 2ৰে হৰণ নাযায়। এইবাৰ আমি বুজিম অড ইণ্টিজাৰ্ছ অৰ্থাৎ অযুগ্ম অখণ্ড সংখ্যাৰ বিষয়ে। চাওকচোন, অযুগ্ম সংখ্যা মানে প্লাছত থকা অযুগ্ম সংখ্যাবোৰ হ'ব, কিন্তু অযুগ্ম অখণ্ড মানে প্লাছত থকা অযুগ্ম সংখ্যাবোৰতো হ'বয়ে, তাৰোপৰি মাইনাছত থকা অযুগ্ম সংখ্যাবোৰো হ'ব। কিয়নো অখণ্ড সংখ্যাত প্লাছত থকা সংখ্যাবোৰো থাকে আৰু মাইনাছত থকা সংখ্যাবোৰো থাকে। হ'ল ক্লিয়াৰ ইয়ালৈকে? এইবাৰ বুজিম স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ। 1ৰ পৰা আৰম্ভ হয়, 1, 2, 3, 4 এনেকৈ অগণন থাকে। হ'ল? তাৰপিছত বুজিম আমি পূৰ্ণ সংখ্যা অৰ্থাৎ হোল নাম্বাৰ কি। পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়, 0, 1, 2, 3, 4 এনেকৈ অগণন থাকিব। স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যাবোৰ 0ৰ পৰা আৰম্ভ হয়। গতিকে পূৰ্ণ সংখ্যা বুলি কওঁতে আমি এনেকৈও ক'ব পাৰোঁ 0 আৰু স্বাভাৱিক সংখ্যাবোৰ মিলি পূৰ্ণ সংখ্যা হয়, এনেকৈও ক'ব পাৰোঁ। এইবাৰ জানিম প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যাৰ বিষয়ে। যিবোৰ সংখ্যাক কেৱল 1 আৰু সংখ্যাটোৰে নিজে নিজক হৰণ যায় সেইবোৰেই মৌলিক সংখ্যা হ'ব। তাৰমানে মৌলিক সংখ্যাক বেলেগ সংখ্যাৰে হৰণ নাযায়, কেৱল 1ৰে হৰণ যাব আৰু সংখ্যাটোৱে নিজে নিজক হৰণ কৰিব পাৰিব। যদি আমি এটা উদাহৰণ লওঁ, ধৰক আমি 3টো এটা উদাহৰণ হিচাপে লৈছোঁ। 3ক 1ৰে হৰণ যায়, 1 3 গুণ 3। 3ক 3ৰেও হৰণ যায়, 3 1 গুণ 3। গতিকে 3ক 1 আৰু 3ক বাদে বেলেগ সংখ্যাৰেতো হৰণ নাযায়। তাৰমানে 3ৰ উৎপাদক আমি কি পালোঁ? 1 পালোঁ আৰু কি পালোঁ? 3 পালোঁ। 3ৰ উৎপাদক আমি মাত্ৰ 2টা পাইছোঁ, আৰু মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ 2টাই হয়। যদি মৌলিক সংখ্যাৰ উৎপাদক 2টা, তেতিয়াহ'লে 3ৰ উৎপাদকো আমি 2টাই পাইছোঁ। গতিকে 3টো এটা মৌলিক সংখ্যা হ'ব। আৰু এটা আমি উদাহৰণ লওঁ, 5 এটা লৈ লৈছোঁ। 5ক 1ৰে হৰণ যায়, 1 5 গুণ 5। 5ক 5ৰেও হৰণ যায়, 5 1 গুণ 5। গতিকে 5ৰ উৎপাদক আমি কেইটা পালোঁ? 2টা পাইছোঁ। যদি 5ৰ উৎপাদক 2টা, তেতিয়াহ'লে 5টো এটা কি সংখ্যা? মৌলিক সংখ্যা। কিয়নো মৌলিক সংখ্যাক কেৱল 1ৰে হৰণ যায় আৰু মৌলিক সংখ্যাই নিজে নিজক হৰণ কৰিব পাৰে। যেনে চাওক, 5টোৱে নিজে নিজকো হৰণ কৰিছে, যেনে 5 1 গুণ 5 হয়। গতিকে মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ 2টা। ইয়ালৈকে ক্লিয়াৰ হ'ল? এতিয়া যদি আমি বেলেগ উদাহৰণ লওঁ, 9টো লৈ লওঁ। 9টো মৌলিক সংখ্যা হয় নে নহয় কেনেকৈ গম পাম আমি? 1 9 গুণ 9 হয়, 9 1 গুণো 9 হয়, তাৰোপৰি 3 3 গুণো কিন্তু কি হয়? 9 হয়। তাৰমানে 9ৰ উৎপাদক কেইটা ওলাইছে? 1 2 3টা ওলাইছে। আৰু যদি 2টাতকৈ বেছি ওলায়
তেতিয়াহ'লে কেতিয়াও কি হ'ব নোৱাৰে মৌলিক সংখ্যা হ'ব নোৱাৰে 9ৰ উৎপাদক 3টা গতিকে 9টো মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা হ'ব লাগিলে মাত্ৰ উৎপাদক 2টা ওলাব লাগিব 1 ওলাব লাগিব আৰু সংখ্যাটো নিজে হ'ব লাগিব যদি দুটাতকৈ বেছি উৎপাদক ওলায় তেতিয়া কেতিয়াও মৌলিক সংখ্যা হ'ব নোৱাৰে গতিকে 9টো কিয় মৌলিক নহ'ল আপোনালোকে গমেই পালে এতিয়া আমি আগবাঢ়ো যৌগিক সংখ্যালৈ এবাৰ বুজিম কম্পজিট নাম্বাৰ অৰ্থাৎ যৌগিক সংখ্যা কি আচলতে যিবোৰ সংখ্যা মৌলিক নহয় সেইবোৰে যৌগিক সংখ্যা অৰ্থাৎ যাৰ উৎপাদক দুটাতকৈ বেছি হ'ব সেইবোৰে যৌগিক সংখ্যা হ'ব এটা উদাহৰণস্বৰূপে আমি তেতিয়া কি লৈছিলোঁ অলপ আগতে এটা 9 লৈছিলোঁ হয়নে 9টোক কিহেৰে হৰণ যায় 1ৰে হৰণ যায় 1 9 গুণ 9 তাৰোপৰি 9টোক 9ৰে হৰণ যায় 9 1 গুণ 9 তাৰোপৰি 9ক আকৌ 3ৰেও হৰণ যায় 3 3 গুণ 9 তাৰমানে আমি 9ৰ উৎপাদক কেইটা পালোঁ চাওকচোন 1টো পাইছোঁ 9টো পাইছোঁ আৰু 3টো পাইছোঁ উৎপাদক কেইটা পালোঁ 1 2 3টা পাইছোঁ 3টা উৎপাদক পাইছোঁ দুটাতকৈ বেছি পাইছোঁ আৰু দুটাতকৈ বেছি পালে সেইটো কি সংখ্যা হৈ যায় যৌগিক সংখ্যা হৈ যায় হ'ল বুজি পালে আৰু এটা উদাহৰণ লৈ লৈছোঁ ধৰক যদি আমি 4টো উদাহৰণ লওঁ 4ক 1ৰে হৰণ যায় 1 4 গুণ 4 4ক 4ৰেও হৰণ যায় 4 1 গুণ 4 তাৰোপৰি 4ক আকৌ 2ৰেও হৰণ যায় 2 2 গুণ 4 গতিকে উৎপাদক দেখোন দুটাতকৈ বেছি পালোঁ এতিয়া দুটাতকৈ যদি উৎপাদক বেছি পাওঁ তেতিয়াহ'লে সেইটো কি সংখ্যা হৈ যায় যৌগিক সংখ্যা হৈ যায় তাৰমানে এইটোৱে বুজিলে যে যিবোৰ সংখ্যা মৌলিক নহয় আৰু যাৰ উৎপাদক দুটাতকৈ বেছি হয় সেইবোৰে যৌগিক সংখ্যা এতিয়ালৈকে আমি কি শিকিলোঁ অখণ্ড সংখ্যা মানে এই প্লাছত থকা সংখ্যাবোৰো হ'ব এই মাইনাছত থকা সংখ্যাবোৰো হ'ব আৰু তাৰোপৰি এই শূন্যটোও হ'ব এই আটাইবোৰে হৈছে আপোনাৰ অখণ্ড সংখ্যা তাৰপিছত চাম আমি পূৰ্ণ সংখ্যা এই শূন্যটোৰ পৰা আৰম্ভ হ'ব শূন্যৰ পৰা আৰম্ভ হৈছে তাৰমানে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটোৱে হ'ব আপোনাৰ শূন্য এইটো কথা গম পালে আৰু পূৰ্ণ সংখ্যাতে মাইনাছৰ সংখ্যাবোৰ নাথাকে তাৰপিছত চাম আমি স্বাভাৱিক সংখ্যাতে শূন্যটো নাথাকিব স্বাভাৱিক সংখ্যাই 1ৰ পৰা আৰম্ভ হ'ব 1 2 3 4 গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমি কি বুলি গম পালোঁ 1 বুলি গম পালোঁ আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আমি কি বুলি গম পালোঁ শূন্য বুলি গম পালোঁ পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় এই স্বাভাৱিক সংখ্যাত আকৌ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা থাকে এটা মৌলিক সংখ্যা মানে কি আছিলে মৌলিক সংখ্যা হ'ব লাগিলে উৎপাদক মাত্ৰ দুটাই হ'ব লাগিব 1 হ'ব পাৰিব আৰু সংখ্যাটো নিজেই হ'ব পাৰিব যৌগিক সংখ্যা হ'ব লাগিলে উৎপাদক দুটাতকৈ বেছি হ'বই লাগিব মৌলিক আৰু যৌগিক সংখ্যাৰ বিষয়ে অলপ আগত বহলভাৱে আলোচনা কৰাই হৈছে গতিকে আপোনালোকৰ চাগে মনতো আছে এইবাৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰ চাম ধনাত্মক সংখ্যাবোৰ প্লাছত থাকিব আৰু ঋণাত্মক সংখ্যাবোৰ মাইনাছত থাকিব সংখ্যা ৰেখাত বহুৱাই লৈছোঁ কিয় বহুৱাই লৈছোঁ যদি আমাক সোধে যে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি সংখ্যাবোৰ যিমানে সোঁফালে যাব সিমানে ডাঙৰ হৈ গৈ থাকিব চাওকচোন -3তকৈ ডাঙৰ -2 -2তকৈ ডাঙৰ -1 -1তকৈ ডাঙৰ 0 0তকৈ ডাঙৰ 1 2 3 4 এনেকৈ গৈ থাকিব তাৰমানে সোঁফালে যিমানে যাব সিমানে ডাঙৰ হৈ গৈ থাকিব গতিকে আমি গম পালোঁ আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি আটাইতকৈ ডাঙৰ মাইনাছত থকা সংখ্যাটো কি -1টো আটাইতকৈ ডাঙৰ -1ৰ পিছততো আৰু মাইনাছ সংখ্যা নাথাকে 0 থাকে হয়নে গতিকে আমি লিখিম আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো -1 -1এ হৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা কি শিকিলোঁ মই ইয়াতে লিখি দিছোঁ চাওকচোন শূন্য এটা অখণ্ড সংখ্যা বুলি আপোনালোকে গম পাইছে শূন্য যুগ্ম নহয় অযুগ্ম নহয় শূন্য ধনাত্মক নহয় ঋণাত্মক নহয় মানে শূন্যটো প্লাছতো ক'ব নোৱাৰি মাইনাছতো ক'ব নোৱাৰি আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে শূন্য কিয়নো পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 কিয়নো স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় এটা কথাটো হ'ল মৌলিক সংখ্যাৰ উৎপাদকটো দুটা আছিলে হয়নে তেতিয়াহ'লে 1টো মৌলিক হ'বনে নহ'ব 1ৰ উৎপাদক চাবচোন 1 1 গুণ 1 1ৰ উৎপাদক মাত্ৰ এটা এতিয়া উৎপাদক যদি মাত্ৰ এটা হয় এটা উৎপাদক হ'লেতো এইটো কেতিয়াও মৌলিক হ'ব নোৱাৰে মৌলিক সংখ্যা হ'ব লাগিলে উৎপাদক দুটা হ'বই লাগিব গতিকে 1 মৌলিক নহয় কাৰণ 1ৰ উৎপাদক মাত্ৰ এটাই হয় আৰু সেয়া হৈছে কি 1 তাৰপিছত চাওক আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো -1 আৰু -1 কিয় হয় এই বিষয়ে মই অলপ আগত বহলাই কৈছোঁ আপোনালোকে চাই ল'ব ভিডিঅ'টো ৰিপিট আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি 2 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 হ'ব আৰু যদি প্ৰশ্নত সোধে যে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি তেতিয়াও 2 হ'ব আৰু বহুতো আলোচনা কৰিবলগীয়া আছে কিন্তু ভিডিঅ'টি বহুত দীঘল হৈ যাব নেক্সট ভিডিঅ'ত মই আলোচনাবোৰ আগবঢ়াম যিমান সহজভাৱে পাৰি সিমান সহজভাৱে বুজাবলৈ মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যদি মোৰ চেষ্টাখিনি আপোনালোকৰ মনোপুত হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে মোক জনাব মই ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম শেষত আটাইকে ধন্যবাদ জনাই মই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ